ডেকাকালত এই 6টা ভুল কেতিয়াও নকৰিব। এইটো বয়সত মানুহক মটিভেট হৈ থকা বহুতেই দৰকাৰ। সেইকাৰণে প্ৰতিদিনে প্ৰেৰণাদায়ক কাহিনী পঢ়াটো অতি প্ৰয়োজন। ইয়াৰ কাৰণে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। প্ৰথম ভুলটো, আপুনি আপোনাৰ পৰিয়ালক মিছা কোৱাটো বন্ধ কৰি দিয়ক। নহ'লে কেতিয়াবা আপুনিও বিপদত পৰিব পাৰে। দ্বিতীয় ভুলটো, প্ৰেম নিশ্চয় কৰক, কিন্তু যদি আপুনি ভাবে আপোনাৰ এই সম্বন্ধটোত আপোনাৰ মা-দেউতা সন্মত নহয়, তেন্তে ইয়াক আজিয়েই শেষ কৰি দিয়ক আৰু শাৰীৰিক সম্বন্ধ কেতিয়াও নবনাওক। তৃতীয় ভুলটো, নিচাযুক্ত বস্তুৰ পৰা দূৰত থাকক আৰু যদি আপোনাৰ কোনোবা বন্ধুৱে নিচা কৰে, তেন্তে তেওঁক আপুনি বুজাওক, নহবা তেওঁৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰক। পঞ্চম ভুলটো, ডিপ্ৰেশ্যনক আপোনাৰ ওপৰত আশ্ৰয় ল'বলৈ নিদিব। নিয়মিত ৰূপত ভগৱানক পূজা কৰক আৰু অভাৰ থিংকিং বন্ধ কৰক। ষষ্ঠম ভুলটো, নিজকে যিকোনো এটা বিশেষ স্তৰত এক্সপাৰ্ট বনাওক। এইটো আপোনাৰ ভৱিষ্যতত বহুত কাম আহিব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে কমেণ্টত গুড লিখক আৰু যদি বেয়া পালে তেন্তে বেড লিখক। আমি আপোনাৰ বিচাৰ সন্মান কৰিম আৰু আপোনাৰ কাৰণে ইয়াতকৈ ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম।